অৰ্খনা হৃদয়ৰে এটি মিঠা কল্পনা শৰতৰে ৰাতিপুৱা যে কোৱা তোমাৰ নাম কি হয়? মোৰ নাম ৰাহুল তোমাৰ নাম মোৰ নাম হিয়া হিয়া কোৱা মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবানে? নিশ্চয় কোৱা তোৰ নাম কি? মোৰ নাম ৰাহুল হিয়া তোমাৰ কি হয়? হিয়া মোৰ ভাল ফ্ৰেণ্ড ইয়াক দেখিছ ই তাইক ভাল পায় নেক্সট টাইম হিয়াৰ পৰা আঁতৰি থাকিবি এতিয়া যা আজি ৰাহুল কিয় অহা নাই? ভণ্টি অকলে যে আজি ৰাহুলৰ কি হ'ল? তোমালোকে তাক কিবা কৰিলা নেকি? সেইবোৰ বাদ দিয়া ৰাহুল নাহে আৰু ইয়াক দেখিছে ই তোমাক ভাল পায় পাগল নেকি? মই ইয়াক চিনিয়ে নাপাওঁ। নেক্সট টাইম এনেকৈ আমনি নকৰিবা নহ'লে মই কিন্তু তাইক লগাই দিম। আহিলা আহিলো কোৱা কিয় মাতিছিলা আগতে বহি লোৱা তুমি মোক কিয় ইমান ইগনোৰ কৰি আছা মই দুখ পাই ইগনোৰ কৰিব তেনেকুৱা কথা নহয় কেনেকুৱা কথা তেনেহ'লে সেইদিনাখন মই কেইটামান ল'ৰা লগ পাইছিলোঁ সিহঁতে কৈছে তোমাক আমনি নকৰিবলৈ আৰু তাৰে এটা হেনো তোমাক ভালো পায় মোকো কৈছিল ল'ৰাকেইটা মানে তুমি সেইবিলাক চিন্তা নকৰিবা ৰাহুল মই আচলতে তোমাক এটা বেলেগ কথাই ক'বলৈ মাতিছিলোঁ কি কথা কোৱাচোন কথাটো ভাবি কিনে তুমি মোক ক'বা ৰাহুল তোমাৰ লগত কটোৱা সময়খিনি মই হেৰুৱাব নিবিচাৰোঁ ৰাহুল মই তোমাক বহুত ভাল পাওঁ ৰাহুল সৰি মই তোমাক লাইক কৰোঁ কিন্তু তোমাৰ লাইফত কিবা প্ৰব্লেম অহাটো মই নিবিচাৰোঁ মই তোমাক ভাল পাব নোৱাৰিম সৰি মোক বেয়া নাপাবা হিয়া হেৰুৱাব নোখোজো আজি মই তোমাকে মনে উচুকে কিয় জানো জানানে এপাহি গোলাপে শুৱৰাই মৰমকে চোৱাচোন এবাৰ তুমি মোলে হাই ফ্ৰেণ্ডছ যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম